হাই বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৰে ভাল চাগে। মই নাৰিকল লাডু বনোৱা ভিডিঅ'টো আগৰ ভিডিঅ'ত দিবলৈ নোৱাৰিলোঁ। আজি মই সেই ভিডিঅ'টো দিম বুলি ভাবিছোঁ। আপোনালোকে চাই থাকিবচোন শেষলৈকে। মুৰ্গীকেইটা দানা বিচাৰি থকাৰ কাৰণে আমি প্ৰথমতে দানা দি ল'লোঁ। এই চৰাইজনীৰ 3টা বাচ্চা আছে। ইমানকেইটা কণী পাৰিলে মাত্ৰ 3টাহে দিলে। আৰু ইফালে আমাৰ ডেকা গাভৰু মিলাই 8টা আছে। আৰু এইয়া 2টা। এয়া গাইজ, আধা ঘণ্টাৰ পিছত ঢাকনিটো উঠাই দিলোঁ। এতিয়া এইখিনি ভাজিবলৈ হৈ গৈছে। এতিয়া আমি এইখিনি কেৰাহীত লৈ যাওঁ। চাই থাকোঁ। এয়া হৈ গৈছে আৰু আপোনালোকে পাৰিলে কেৰাহীটো বগা ল'ব, তেতিয়া নাৰিকল বগাই হৈ থাকে। মোৰ কেৰাহীটো ক'লা হৈ যায়, সেইটো কাৰণে কেৰাহীৰ পৰা অকণমানো কালাৰ ওলাই যে ৰাজছোৱা টাইপ। কিন্তু যেতিয়া নাৰিকলটো ভাজি থাকিব, ল' ফ্লেম কৰি ল'ব, ভাজি থাকিব তো আঠা লাগিব ন, তেতিয়া আমাৰ এয়া হ'বলৈ হৈছে আৰু আপোনালোকে গৰমে গৰমে ঠাণ্ডা হ'বলৈ নিদিব। এনেকৈ লাডু বনাই যাব, লাহে লাহেকৈ কৰিব ফাৰ্ষ্টতে। এয়া দেখিছে, মই কিন্তু অলপ কালাৰিং টাইপে বনাওঁ বুলিয়ে বনালোঁ। প্ৰথমতে মই লাহে লাহে কৰি আছোঁ। এয়া গাইজ দেখিলে ফাৰ্ষ্ট ষ্টেপটো হৈ গ'ল। এয়া এতিয়া মই এইখিনি জিৰা দিলাকৈ উঠনি কৰিছিলোঁ। এতিয়া আপোনালোকে যিমান পাৰে জোৰ দি জোৰ দিব আৰু গোল কৰিব। ধুনীয়া গোল কৰিছোঁ। এনেকৈ এইখিনি প্ৰথমতে আমি ঢিলা ঢিলাকৈ কৰি লৈছিলোঁ। এতিয়া যিমানেই পাৰে আপুনি টানকৈ কৰিব, সিমানেই লাডুটো টান হৈ থাকিব। এয়া দেখিছে, মোৰ ফাইনেলি বনাই হৈ গ'ল লাডুকেইটা। মোৰ লাডুকেইটা কেনে পালে জনাবচোন কমেণ্ট ছেকশ্যনত। শেষলৈকে মোৰ ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ। লগতে মোৰ চেনেলটো লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।